সকলোৱে কৈ আছোঁ আমি ৰজা ঘূৰিয়াৰ পৰা আৰম্ভ কৰি এই ৰাস্তাত ফুটপাথত ভিক্ষা কৰা মানুহজনকো কৈ আছোঁ এটকাকে আমাক দান কৰক বেছি নালাগে আমাক এটকা লাগে যুৱ সমাজ যদি এইটো নেচাত সোমাই যায়গৈ আমাৰ চৰকাৰক নালাগে যুৱ সমাজে গোটেই পৰিৱৰ্তন কৰি দিব গোটেই অল অভাৰ ইণ্ডিয়া পৰিৱৰ্তন কৰি দিব নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আৰু আজি আমাৰ প্ৰগ্ৰামটো অকণমান বেলেগ ধৰণৰ হ'ব আজি যি দুজন ব্যক্তি আমাৰ লগত উপস্থিত আছে তেওঁলোকে খুব এটা ভাল কাম কৰি আছে মানে দুখীয়াসকলক তেওঁলোকে হেল্প কৰে তেওঁলোকৰ এটা এনজিঅ' আছে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন হয়নে হয় তেওঁ কৰ্মী আমাৰ লগত আজি উপস্থিত আছে তো প্ৰথমতে আপোনালোকক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু আপোনালোকৰ ইন্ট্ৰডাকশ্যনটো অকণমান শ্বৰ্টলি অডিয়েঞ্চৰ কাৰণে মোৰ নাম অমিত চক্ৰৱৰ্তী মই এই ফাউণ্ডেশ্যনৰ বৰ্তমানৰ প্ৰেচিডেণ্ট আৰু এওঁৰ নাম হ'ল মিকুল শৰ্মা তেওঁ বৰ্তমান আমাৰ আছে ফাউণ্ডেশ্যনৰ তেওঁ হ'ল অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু আমি দুখিত আমাৰ ছেক্ৰেটাৰী আজি থাকিব নোৱাৰিলে ওকে আপোনালোকৰ মানে ফাউণ্ডেশ্যনটো খোলাৰ প্ৰথমতে কোনে আৰম্ভণি কৰিছিলে বা মটিভটো কি আছিলে বা কেনেকৈ ষ্টাৰ্ট কেনেকৈ আমাৰ সেইটো একচুৱেলি ফাউণ্ডেশ্যন খোলা কোনটো দেখাইছিলে মাদানী বুলি আমাৰ ভাইটি যোনে এতিয়া আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে তেওঁ নগাঁৱত থাকে আহিব পৰা নাই আজি তো তেওঁ এটা সপোন চাইছিলে তেওঁৰ লগত মোৰ 9 ইয়াৰ্ছৰ সম্পৰ্ক ফেচবুকত আৰু জাষ্ট ফোন কলত তেওঁক মই লগ পোৱা নাছিলোঁ তো তেওঁ কয় দাদা আমি এটা কিবা দুখীয়াৰ কাৰণে কৰিব নোৱাৰোঁ নেকি কিবা এটা বলক না কিবা এটা কৰোঁ তো মই তাক এটা কথা কওঁ ভাই কৰিম আমি ফাণ্ড নাই আমাৰ তাত তো ই মোক দিলে দাদা আমি ফাণ্ড নোহোৱাকৈ কৰিব পাৰোঁ নেকি কিবা এটা মই তাক ক'লোঁ ঠিক আছে আমি এটা কাম কৰোঁ আমি আমাৰ ঘৰত থকা ভাল কাপোৰ দেই চিঙা ফাটা কাপোৰ নহয় ভাল কাপোৰ কিবা অলপ লওঁ যিখিনি কাপোৰ আমাক নালাগে সেইখিনি মানুহক অলপ বানপানীৰ সময়ত বা এনেও কাৰোবাক দিব পাৰোঁ নেকি তেনেকৈ ইউ ক'লে দাদা ভাল আইডিয়া তেনেকৈ ইউ কিছুমান আইডিয়া ওলালে আমাৰ মিংকুল শৰ্মা আহি পালে তাৰো কিছুমান আইডিয়া তো তেনেকৈ লৈ কিনে আমি কাম চলাই আছোঁ বৰ্তমানলৈকে তো আমাৰ কোনো ফাণ্ড নাই তো আমি নিজে যিখিনি পাৰোঁ নিজৰ পইচা দি আমি কৰি আছোঁ বৰ্তমানলৈকে লাষ্ট 2 ইয়াৰ্ছ প্ৰথম লকডাউনত আমি দুখীয়াসকলক যিখিনি মানুহ ৰাস্তাত পৰি আছিলে খাব পৰা নাই আমি সেইখিনি যিমানখিনি আমাৰ কেপাচিটি অনুযায়ী আমি সেইখিনি কৰিছোঁ তাৰপিছত আপোনাৰ লকডাউনৰ সময়তে ছেকেণ্ড লকডাউনত আমাৰ বানপানী হৈছিলে সেই সময়তো আমি কৰিছোঁ ধেমাজি লখিমপুৰত আমি যিখিনি পাৰোঁ আমাৰ ক্ষমতা অনুযায়ী আমি কৰিছোঁ তো এতিয়া আগন্তুক দিনত আমাৰ চিন্তা এইখিনি আমাৰ হ'ল 10ৰ সেৱা 10জনৰ সেৱা কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ তো যিখিনি পাৰোঁ আমাৰ কেপাচিটি সেই অনুযায়ী আমি কাম কৰিব ওলাই আহিছোঁ আৰু কাম কৰিম বুলি ভাবিছোঁ আৰু আপোনালোক মানে বেলেগ বেলেগ জেগাত গৈ পেলাই মানে ভিজিট কৰি তাত মানে সেইখিনি লোকক আপোনালোকে হেল্প কৰে ন নিশ্চয় আমি এতিয়া গুৱাহাটীত কিবা এখন মিটিং পাতোঁ যে গোটেই অসমৰ আমাৰ যিখিনি কৰ্মী আছে আহিব তো সেইখিনি কাৰণত ইয়াক সুধিব লগা হয় ভাই তই 500 টকা দে মই 1000 দিলোঁ কোনোবাই পাৰিছে 100 টকা দিলে হল ভাড়া কৰোঁ তেনেকৈ হেৰি কৰোঁ আমি তেনেকৈ মিটিং কৰোঁ তেনেকৈ চাহ পানী খাওঁ তেনেকৈ ঘৰে ঘৰে ঘূৰি যাওঁ যোনে যেনেকৈ পাৰোঁ তেনেকৈ সহায় কৰি আছোঁ আমি আৰু এটা কথা সুধো দেই মানে যেতিয়া দুখীয়া লোকসকলৰ কাৰণেতো খুব বেছি বেয়া লাগে ন যেতিয়া আপোনালোকে সেই কাপোৰখিনি দিয়েগে তেওঁলোকৰ মনটোতো বহুত ভাল লাগে মানে কি কি কয় আপোনালোকক আমি মানুহ এটা কথাই কওঁ কাপোৰ দিওঁতে চিঙা ফাটা নিদিয়ে কাপোৰখিনি যাতে ভাল হয় আপোনাৰ ছুটি হৈছে আপুনি পিন্ধিব পৰা নাই সেইখিনি দিব পাৰে সেইটো দিয়ক চিঙা ফাটা নিদিব সেইটো আমাৰো দিবৰ কাৰণে বেয়া লাগে আৰু হেৰি আহে লেডিজসকলৰ এটা ওমেন্স প্ৰব্লেম আহে তো সেইটো সময়ত আমি সেই চেনিটাৰী নেপকিন সেইবিলাকৰো ব্যৱস্থা কৰোঁ আমি কৰি আছোঁ এতিয়া লাষ্ট 2 বছৰে কৰি আছোঁ মা কামাখ্যাই কৰিলে আৰু আগন্তুক দিনতো কৰি যাম আমি মানে এতিয়া কথাটো হ'ল যে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আমাৰ হাতত তেওঁ ক'লে যে আমাৰ হাতত একেবাৰে ফাউণ্ড নাই তো যেতিয়া মদনী বুলি ক'লে তেওঁ মানে মোৰ এটা ইচ্ছা আছিল আগৰ পৰাই মানে সপোন এটা আছিল যে মই যদি এতিয়া ধৰি লওক পইচা ইনকাম কথা নকৈছোঁ 2 টকা যদি মই কাৰোবাক দিব পাৰোঁ মোৰ মনটো ভাল লাগে তো তেওঁলোকৰ এটা মিচিকে হাঁহি মানে দেখিলে মনটো ভাল লাগে তো তেতিয়া তেওঁ যেতিয়া মোক এটা আইডিয়াটো দিলে যে আমি কিবা এটা কৰিব নোৱাৰোঁ তেতিয়া আমি ময়ো যোগাযোগ কৰি পেলাই বা ময়ো লাগি ভাগি তেওঁৰ লগত মই লাগি পেলাই মানে আমি 3জনে লাগি পেলাই আমি অসম মানৱ কল্যাণ সমিতি বুলি খুলিছিলোঁ প্ৰথম তাৰপিছত মই দেখিলোঁ যে সমিতি বুলি ক'লে এটা বেলেগ মানে প্ৰক্ৰিয়ালৈ গুচি যায় তো সেইটো কাৰণে আমি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ তেতিয়া মই একচুৱেলি ক'লোঁ যে সমিতি নহয় আমি ফাউণ্ডেশ্যনে কৰিম তো তেনেকৈ আমি ফাউণ্ডেশ্যনটো আৰম্ভ কৰিলোঁ তো লাষ্ট আমি 2 ইয়াৰ্ছটো কাম কৰি আছোঁ 2020 কৰিছোঁ 21 কৰিছোঁ 22তো অলপ চলপ কৰিছোঁ কিন্তু তেতিয়া কৰিছিলোঁ আমাৰ তেতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে তো আমাৰ ৰেজিষ্ট্ৰেশ্যনটো হওঁতে প্ৰায় 6 মাহ 8 মাহ সময় লাগি গৈছিলে আমি প্ৰচেছিঙতে বহুতখিনি সময় লাগিল আপকামিং
প্লেনিংবিলাকৰ পৰিকল্পনা কৰি আছোঁ যেনেকৈ এতিয়া আমি ধৰি লওক এতিয়া বানপানীৰ সময়ত সাহাৰ্য দিয়া বা তেনেকুৱা দুখীয়া দৰিদ্ৰ লোক বহুত আছে তো এতিয়াও গাঁৱে গাঁৱে কিছুমান তেনেকুৱা মানুহ আছে যোনে নেকি এতিয়াও মানে চৰকাৰৰ কিছুমান সুবিধা নাপায় তো কিছুমান এনেকুৱা আমালৈ এতিয়াও ফোন আহে যে আমাৰ এনেকুৱা মানে খুৰা এজন আছে পেচেণ্ট এজন আছে যে মেডিকেলৰ তেনেকুৱা বহুত প্ৰব্লেম কিডনী প্ৰব্লেম কাৰোবাৰ লিভাৰৰ প্ৰব্লেম তেনেকুৱা প্ৰব্লেম বহুত আহে চ' যে আমাক কিবা সহায় কৰিব পাৰিব নেকি আপোনালোকে তেতিয়া আমি কওঁ যে আপোনালোকক যিমানখিনি নৰ্মেলি আমি সহায় কৰিব পাৰোঁ কিন্তু মানে যিহেতু আমাৰো এটা ফাউণ্ড নাই তো ফাউণ্ড নাথাকাৰ ক্ষেত্ৰত আমি তেওঁলোকক সহায় কৰিব নোৱাৰোঁ যিমানখিনি আমাৰ মানে ইচ্ছা যায় যে কৰিবলৈ তো সেইকাৰণে আমি ফাউণ্ডৰ ক্ষেত্ৰত আৰু হয়তো এইবছৰ যাব তাৰপিছত আমি ফাউণ্ডৰ কাৰণেও প্ৰচেষ্টা কৰি আছোঁ যে কেনেকৈ আমি ফাউণ্ডবিলাক আনিব পাৰোঁ চৰকাৰৰ লগতো আমি যোগাযোগ কৰিম তো আমি চি এম ছাৰৰ লগতো অতি শীঘ্ৰে আমি মানে মিটিং এপইণ্টমেণ্ট লোৱাৰ হেৰি কৰি আছোঁ প্ৰচেছিঙত আছে তেওঁৰ লগতো যদি আমি এপইণ্টমেণ্টটো হৈ যায় তেতিয়াহ'লে আমি তেওঁৰ লগতো কিছু ডিছকাছ কৰিম যে আমি কেনেকৈ এইটো আৰম্ভ মানে আগুৱাই নিব পাৰোঁ বা কেনেকৈ আমি চৰকাৰৰ পৰা কিছু প্ৰজেক্ট আনিব পাৰোঁ তো চৰকাৰৰ পৰা যদি কিছু আজিকালি মানে এনেকুৱা হৈছে কিছুমান প্ৰজেক্ট চৰকাৰে NGOবিলাকক দি দিয়ে ল'ৰা ছোৱালী আছে তো নিবনুৱা ল'ৰা ছোৱালীৰ কাৰণেও আমি কিবা এটা এক বুলি মানে আমি দুই চিকাৰ হৈ যাব তো তেওঁলোকৰ এটা সংস্থাপন হৈ যাব আৰু নিবনুৱাখিনিৰ কাৰণেও এটা সংস্থাপন হৈ যাব তো তাৰ কাৰণে আমি অলৰেডি আমি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ আমি চব ক্ষেত্ৰতে আমি হেৰি কৰিছোঁ আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত আছে এগ্ৰিকালচাৰো আছে মানে এভৰিথিং আমি কৰিছোঁ এডুকেশ্যন হওক হেল্থ হওক তো আমি আৰু কিছুমান ল'ৰা ছোৱালী আছে যোনে নেকি মানে পঢ়িব ইচ্ছা কৰে কিন্তু তেওঁলোকৰ মানে কিছু দুৰৱস্থাৰ কাৰণে তেওঁলোকে পঢ়িব মানে নোৱাৰে তো এতিয়া কিছুমান দেখোঁ ল'ৰা ছোৱালী বাটত ঘূৰি ফুৰে তো কিছুমান ক'ৰবাত পৰি থাকে মানে পইচা খুজি থাকে তো সেইবিলাক ল'ৰা ছোৱালীও এটা মন আছে তেওঁলোকেও হয়তো পঢ়িব ইচ্ছা যায় কাৰোবাৰ কেতিয়াবা মই ওলাই গ'লে কাৰোবাক সোধোঁ তেতিয়া তেওঁলোকে কয় যায় কিন্তু মানে কি কৰিম যে মানে এনেকুৱা ঘৰৰ অৱস্থা এনেকুৱা বেয়া মাকৰ মানে ক'ৰবাত পৰি আছে তো কিন্তু তেওঁ মানে পঢ়িব নোৱাৰে তো সেইবিলাক কিছুমান সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মানে আমি কিছু তেওঁলোকক যদি আমি এটা ৰাস্তা দেখুৱাই দিওঁ ভৱিষ্যতে যে তেওঁলোকক যদি আমি পঢ়াব পাৰোঁ পঢ়াই পেলাই যদি তেওঁলোকে এদিন মানে কিবা এটা সংস্থাপন তেওঁলোকে নিজে ল'ব আৰু কিছুমানে তেনেকুৱা আছে যে তেওঁলোকে পঢ়িব নিবিচাৰে কিবা এটা কৰিব বিচাৰে তো তেওঁলোকৰ কাৰণে আমি কিবা সৰু সুৰা এটা যেনিবা দোকান এখনে কৰি দিলোঁ বা কিবা তেনেকুৱা এটা যেনিবা কৰি দিলোঁ তাৰ পৰাই সিহঁতে চলি থাকিলে অসহায়জনক সহায় কৰাৰ বাবে আমি চিন্তা চৰ্চা এটা কৰিছোঁ আৰু সেইখিনি মই ভাবোঁ যে আপোনালোকৰ চেনেলৰ মাধ্যমত গোটেই অসমবাসীক আমি সেইখিনি আহ্বান জনাম যদি আপোনালোকে পাৰে বেছি নালাগে আপোনালোকে যদি পাৰে আমাক ডেইলি 1 টকাকৈ দিয়ক নালাগে 1 টকাকৈ দিয়ক সদায় 1 টকা পেটিএম কৰক আমাক 1 টকা আপুনি যদি 1 টকা কৰে আপোনাৰ পৰা 30 টকা পাম যদি 10জনে কৰে 300 টকা পাম যদি 100জনে কৰে 3000 পাম যদি 1 লাখজনে কৰে চিন্তা কৰক আমি ডেইলি কিমান মানুহক সহায় কৰিব পাৰিম আমাক 1 টকাকৈ দিয়ক